হাতো হয় কি খবৰ চবৰে সো মই এতিয়া অলপ নলবাৰীৰ ৰাখত যাব আৰু নলবাৰীৰ হয়তো এতিয়ালৈকে সবে নলবাৰী ভিডিঅ' পাইছে আৰু চাইছে অলৰেডি চোৱা শেষ চবৰে কাৰণ আজি 6-7 দিন হৈয়ে গ'ল তো মই ভাবোঁ এতিয়া কোনোবা চাব বাকী আছে চ' মই কিছুমান কাৰণত যোৱা নাছিলোঁ এদিন গৈছিলোঁ কিন্তু মই ভিডিঅ' কৰা নাই এদিন আকৌ চ' আজি চাব আপোনালোকক দেখুৱাম অলপ নলবাৰীৰ ৰাসৰ কিছুমান দৃশ্য তো যদিও চাইছে মানে তো এনেতো ইউটিউবত মাৰি দিলে আপুনি ঢেৰ হাজাৰো একদম লাখৰ ভিডিঅ' পাই যাব চ' ময়ো অলপ দেখাম আজি ৰাসৰ চ' আপোনালোকে চাব মোৰ ভিডিঅ'টো অলপ চ' বলক এতিয়া আজি দেখাম মোৰ ষ্টাইলত নলবাৰীৰ ৰাস নলবাৰীবাসীৰ বাবে এটা ইমোশ্যন আৰু এই ইমোশ্যনটো পাবৰ বাবে নলবাৰীবাসীয়ে 1 বছৰ ৱেইট কৰে বছৰটোৰ দুখবোৰ পিছফালে থৈ কি শিশু কি বৃদ্ধ নলবাৰীৰ ৰাসৰ এইকেইদিন সকলোৰে আনন্দ হাতো হয় নলবাৰীৰ ৰাসৰ পৰিকল্পনা 1931 চনতে আৰম্ভ হৈছিল কেইজনমান বন্ধু আৰু স্থানীয় বাসিন্দা লগ লাগি এই ৰাসৰ পৰিকল্পনা কৰিছিল আৰু বন্ধু লগ লাগিলেতো জানে কি হ'ব পাৰে শ্ৰদ্ধাৰ দণ্ডিৰাম মহাজন তৰুণৰাম দাস গদামল্ল বৰুৱা কীৰ্তিৰাম ঠিকাদাৰ অমৰ কুণ্ডু নৰেন বসু 1931 চনত তেওঁলোকে আলোচনা কৰিছিল এখন নলবাৰীত ৰাস হ'ব বুলি চ' তাৰে 2 বছৰ পিছত 1933 চনত ৰাস মহোৎসৱ পাতে নলবাৰীৰ এখন হাটখলা নামে ঠাইত প্ৰথমবাৰৰ বাবে নলবাৰীৰ ৰাস উদযাপন হয় আৰু তেতিয়া নলবাৰীৰ ৰাসৰ কাৰ্যসূচী আছিল 3 দিন চ' 3 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে নলবাৰীৰ ৰাস পোনপ্ৰথমবাৰৰ বাবে 1933 চনত আৰম্ভ কৰে নলবাৰীৰ ৰাস জনপ্ৰিয় হোৱাৰ লগে লগে এই কমিটিখনে সিদ্ধান্ত ল'লে নলবাৰীৰ ৰাসৰ বাবে এখন নতুন থলী বিচাৰি উলিওৱাৰ আৰু 1939 চনত তেতিয়াৰ সাব ডেপুটি কালেক্টৰ কৃষ্ণৰাম মেধি ডাঙৰীয়াৰ সহায়ত হৰি মন্দিৰ স্থাপন হয় আৰু 1946 চনত তাৰ হাটখলাৰ পৰা হৰি মন্দিৰ প্ৰাংগণলৈ ৰাস পূজা স্থানান্তৰ কৰা হয় পিছত এই মন্দিৰৰ নিৰ্মাণ কাৰ্যত বহুত মানুহে দান বৰঙণি আগবঢ়াই মন্দিৰৰ নিৰ্মাণ কাৰ্য 1965 চনত শেষ কৰে হাতো হয় নলবাৰীৰ ৰাস আৰু হৰিমন্দিৰৰ এইখিনি শ্বৰ্ট ইনফৰমেশ্যন মই ভাবিলোঁ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এইখিনি ইনফৰমেশ্যন মই গুগলতে পাইছোঁ চ' মই আগতে ইমানখিনি কথা গম পোৱা নাছিলোঁ কিবা যদি কাৰোবাৰ নাম লোৱা যদি প্ৰনাউন্স কৰাত ভুল হৈছে চ' ক্ষমা কৰি দিব অলপ ভাই কষ্ট হৈছে কাৰণ মেলাখন বহুত দূৰত নিছে না চ' সেইকাৰণে বহুত দূৰ খোজ কাঢ়িব লগা হৈছে ত' মেলাকলৈকে যাই দেখাই আছোঁ তো ভাই 2022 বৰ্ষৰ নলবাৰী হৰি মন্দিৰৰ ৰাস শেষ দিয়ক तो ये वीडियो इमाने असल वीडियो यदि ভাল লাগিল ये तो मांग रहती है कि सब्सक्राइब कर दो चैनल को तो जिसने भी चैनल को सब्सक्राइब किया है उसको जय हिंद जय भारत और दिल से सैल्यूट ये इस तरीके का सैल्यूट जिन्होंने सब्सक्राइब कर रखा है और जिन्होंने नहीं किया है कर दो यार तो लोग को मैं नतुन वीडियो बाय